মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ প্ৰধান শত্ৰু কোন বাৰু জানেনে? আমিয়ে আমাৰ প্ৰধান শত্ৰু। এবাৰ ভাবকচোন, ৰাতি যে আমি টোপনি ক্ষতি কৰোঁ, আমাৰ ইমান টোপনি ধৰে নহয়নে? কিন্তু হ'লেও আমি কি কৰোঁ? নাই, সাৰ পাই থাকিবই লাগিব, মানে এনেকুৱা এটা নিয়ম যেন সাৰ পাই নাথাকিলেই নহ'ব, কাৰণ বন্ধুবৰ্গই বেয়া পাব নহয়নে? সেইবুলি আমি সাৰ পাই থাকোঁ, বা নিজৰ ক'ব নোৱাৰোঁ কি ফূৰ্তিৰ কাৰণে আমি সাৰ পাই থাকোঁ, পাৰ্টি কৰোঁ নহয়নে বাৰু? আৰু এই যে অখাদ্যবোৰ যে খাওঁ, যিবোৰ নেকি আমাৰ নেখালেও হয় দিয়কচোন। এই তামোল এখন বাৰু খোৱা স্বাভাৱিক কথা এটা, কিন্তু সেই তামোলখনকে যদি দিনত 10 বাৰ 15 বাৰ খোৱা যায়, সেইটোতো আৰু সাধাৰণ হৈ নাথাকিল। ঠিক তেনেকৈ আমি প্ৰতিটো ৰাগিয়াল বস্তুৱে নেখালেও চলিব পাৰোঁ, কিন্তু আমি খাওঁ, নেখাই থাকিব নোৱাৰোঁ। গতিকে এবাৰ ভাবি চাওকচোন, বাহিৰৰ মানুহ আমাৰ শত্ৰু নহয়, আমি আমাৰ প্ৰধান শত্ৰু।